নমস্কাৰ বন্ধু বান্ধৱীসকল, এইচআৰ চেনেললৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি আমি লৈ আহিছোঁ এছএছএলচি আৰু এইচএছ ছাত্ৰ ছাত্ৰীসকলৰ বাবে এটা গুৰুত্বপূৰ্ণ খবৰ। এছএছএলচি আৰু এইচএছ ছাত্ৰ ছাত্ৰীসকলৰ বাবে গুৰুত্বপূৰ্ণ খবৰটো কি আছে, বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। এইচএছ পৰীক্ষাৰ মূল্যায়নৰ ফৰ্মুলা। এইচএছৰ 4টা শাখাৰ বাবে সুকীয়া মূল্যায়ন। মেট্ৰিকৰ 3টা বিষয়ৰ পৰা 50% নম্বৰ। ব্যৱহাৰিক পৰীক্ষাৰ পৰা আহিব 30% নম্বৰ। 2 বছৰৰ শৈক্ষিক ক্ৰীড়াকলাপৰ পৰা 10% নম্বৰ। আভ্যন্তৰীণ মূল্যায়নৰ পৰা আহিব 10% নম্বৰ। অসন্তুষ্ট শিক্ষাৰ্থীয়ে পৰীক্ষাত বহিব পাৰিব। 15 ছেপ্টেম্বৰৰ ভিতৰত অনুষ্ঠিত হ'ব পৰীক্ষা। এইবাৰ নাথাকে স্থান প্ৰদানৰ কোনো ব্যৱস্থা। চলিত বৰ্ষৰ মেট্ৰিক উচ্চতৰ মাধ্যমিকত লাভ কৰা নম্বৰ চৰকাৰী চাকৰিত প্ৰযোজ্য নহ'ব, শিক্ষামন্ত্ৰী। চলিত বৰ্ষৰ মেট্ৰিক আৰু উচ্চতৰ মাধ্যমিকত লাভ কৰা নম্বৰ অসম চৰকাৰৰ চাকৰিত প্ৰযোজ্য নহ'ব। কেৱল যাতে শিক্ষাবৰ্ষৰ লোকচান নহয় বা উচ্চ শিক্ষাৰ নামভৰ্তিৰ বাবেহে এই মূল্যাংকনৰ ব্যৱস্থা ঘোষণা কৰা হৈছে। শিক্ষামন্ত্ৰী ৰমেশ পেগুৱাই জনোৱা মতে, যিসকল এনে পদ্ধতিৰে পাছ কৰিবলগীয়া যিসকল ছাত্ৰ ছাত্ৰী অসম চৰকাৰৰ চাকৰিৰ বাবে আগ্ৰহী, তেওঁলোকে পৃথককৈ এটা পৰীক্ষাৰ অৱতীৰ্ণ হ'ব লাগিব। চৰকাৰী চাকৰিত আবেদনৰ বাবে এইসকল ছাত্ৰ ছাত্ৰীয়ে পৃথককৈ পৰীক্ষাত বহিব লাগিব, এনেদৰে জনায় ৰাজ্যিক শিক্ষামন্ত্ৰী ৰমেশ পেগুৱাই। চলিত বৰ্ষৰ মেট্ৰিক আৰু এইচএছত লাভ কৰা নম্বৰ প্ৰযোজ্য নহ'ব অসম চৰকাৰৰ চাকৰিত। যিসকলে চাকৰিৰ বাবে আগ্ৰহী তেওঁলোকে পৃথককৈ এটা পৰীক্ষাত অৱতীৰ্ণ কৰিব লাগিব। 2022 চনত অনুষ্ঠিত হোৱাৰ সম্ভাৱনা এই পৰীক্ষা। ভৱিষ্যতে সকলো বিকল্প বা দ্বাৰ মুখলাই ৰাখিবৰ বাবে বিশেষ পৰীক্ষাত অৱতীৰ্ণ হ'ব লাগিব শিক্ষাৰ্থীসকল। আজিৰ ভিডিঅ' এইখিনিয়ে। যদি ভাল লাগে এটা লাইক কৰিব আৰু কমেণ্ট কৰিব, আৰু যোনে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই প্লিজ ছাবস্ক্ৰাইব কৰি ল'ব। থেংক ইউ।